নমস্কাৰ সকলোকে। আকৌ আজি লৈ আহিছোঁ নিতুজ কালেকশ্যনৰ ফালৰ পৰা কেইযোৰমান মেখেলা চাদৰ। আপোনালোকে পচন্দৰ ভিতৰত পৰিলে ল'ব পাৰিব। আজি কেইযোৰমান ৰেডি টু ৱেৰ থকা কাপোৰ দেখাব লৈছোঁ। এইযোৰ চাওক, কটনৰ হয়, ছাইড পাৰি আৰু দহি কৰাই আছে, লগোৱা আছে ছাইড পাৰি। আপোনালোকে সুন্দৰকৈ ল'ব পাৰিব, ইমাৰ্জেঞ্চি হ'লে পিন্ধি যাব পাৰিব। এখন হৈছে চাদৰ আৰু এইখন হৈছে ইয়াৰে মেখেলা। আপোনালোকে পচন্দৰ ভিতৰত পৰিলে ল'ব পাৰিব। সুন্দৰকৈ ৰেডি কৰি থৈছে কাপোৰ। এইটো হৈছে ইয়াৰে ব্লাউজৰ পিচ। চাওকচোন কিমান সুন্দৰ হয় কাপোৰযোৰ। এই কাপোৰযোৰ ল'ব পাৰিব মাত্ৰ 850 টকাত। আপোনালোকে পচন্দৰ ভিতৰত পৰিলে ল'ব পাৰিব। নেক্সট এযোৰ দেখাওঁ। এইযোৰ ব্লেকত থাকিব। কিমান সুন্দৰ হয় কাপোৰযোৰ, সুন্দৰকৈ দহি কৰি থোৱা আছে। আপোনালোকে পচন্দৰ ভিতৰত পৰিলে ল'ব পাৰিব। এইখন হৈছে ইয়াৰে মেখেলা, খুবেই সুন্দৰ হয় যোৰাকেইটা। এইটো হৈছে ব্লাউজৰ পিচ। চাওকচোন ধুনীয়া হয় কাপোৰযোৰ। নেক্সট আৰু এযোৰ দেখাওঁ। এযোৰ ধুনীয়া এটা কালাৰত আছে। একেবাৰে কম মূল্যতে পাব এই কাপোৰ কেইযোৰ। আপোনালোকে পচন্দৰ ভিতৰত পৰিলে ল'ব পাৰিব। এইযোৰ গোটেই কেইযোৰ কাপোৰেই ধুনীয়া। এইখন হৈছে ইয়াৰে মেখেলা আৰু এইটো হৈছে ইয়াৰে ব্লাউজৰ পিচ। এইযোৰ ধুনীয়া এটা কালাৰত আছে। যিসকলে অকণমান কম কালাৰ পিন্ধি ভাল পায় তেওঁলোকে ল'ব পাৰিব। এইযোৰ চাওকচোন কিমান সুন্দৰ হয় কাপোৰযোৰ। আপোনালোকে পচন্দৰ ভিতৰত পৰিলে ল'ব পাৰিব। সুন্দৰ হয় কাপোৰ কেইযোৰ। নেক্সট কেইযোৰমান মই বিয়াৰ বাবে যিসকলে চেমি পাট পিন্ধিম বুলি ভাবে তেওঁলোকক কেইযোৰমান দেখাইছোঁ। চেমি পাটৰ যোৰা, চেমি পাট পিন্ধিব চেমি পাট বিচাৰি থাকে তেওঁলোকক দেখাওঁ। কেইযোৰমান ল'ব পাৰিব। এইযোৰ চাওকচোন ধুনীয়া এটা কালাৰত আছে। একেবাৰে সুন্দৰ হয় কাপোৰযোৰ, বহুত ছফ্ট হয় মেটেৰিয়েলটো। আপোনালোকে পচন্দৰ ভিতৰত পৰিলে ল'ব পাৰিব এই চেমি ছেটযোৰ। এইখন হৈছে চাদৰ, ব্লাউজটো কণ্ট্ৰাষ্টত থাকিব খালী। এইকেইটা হৈছে ইয়াৰে ছাইড পাৰি। এইখন হৈছে ইয়াৰে মেখেলা। অহল বহলকৈ থাকিব কাপোৰ কেইযোৰ, শকত মানুহে পিন্ধিব পাৰিব। আৰু এইটো হৈছে ইয়াৰে ব্লাউজৰ পিচ। নেক্সট এযোৰ দেখাওঁ। এটা সুন্দৰ কালাৰত আছে কাপোৰযোৰ। মাজত সৰু সৰুকৈ বুটা দিয়া থাকে কাপোৰযোৰ, একেবাৰে বিন্দি বিন্দি বুটা আছে। আৰু চিলভাৰ গুণত কামখিনি কৰা থাকিব আঁচলৰ ডিজাইনটো আৰু ছাইড পাৰিখিনি। এইটো হৈছে ব্লাউজৰ পিচ। এইখন হৈছে ইয়াৰে মেখেলা।
সম্পূৰ্ণকৈ খুলি নেদেখাওঁ। আপোনালোকে পচন্দৰ ভিতৰত পৰিলে ল'ব পাৰিব। এই কাপোৰকেইযোৰ মাত্ৰ 1150ত। এইযোৰ চাওকচোন, একেবাৰে কম কালাৰত আছে, লাইট কালাৰত আছে কাপোৰযোৰ। যিসকলে একেবাৰে লাইট কালাৰ পিন্ধি ভাল পায় তেওঁলোকৰ বাবে ল'ব পাৰে। এইখন হৈছে মেখেলা আৰু এইটো হৈছে ব্লাউজৰ পিচ। মাজত যিহেতু অকণমান সৰু সৰু বিন্দি বিন্দি বুটা দিয়া আছে, সেইকাৰণে ইমান এটা ধৰিব পৰা নাই। আপোনালোকে ওচৰত চালে ভালকৈ ধৰিব পাৰিব। এইটো এটা একেবাৰে লাইট কালাৰ হয়। কালাৰকেইটা একেবাৰে মই কম কালাৰৰ আনিছোঁ। আজিকালি ইমান ডাৰ্ক কালাৰ পিন্ধে কিছুমানে। যিসকলে কম কালাৰ পিন্ধি ভাল পায় তেওঁলোকে ল'ব পাৰে। নেক্সট এযোৰ দেখাওঁ। এইযোৰ অকল চিলভাৰ গুণাৰে ফুলৰ কামখিনি কৰা আছে। খুবেই ধুনীয়া কাপোৰযোৰ। চাওকচোন কিমান সুন্দৰ হয় কাপোৰযোৰ। ৰেডি কৰিলে ইমান যে সুন্দৰ লাগিব। একেবাৰে ধুনীয়া হয় কাপোৰযোৰ, খুব কোমল, একেবাৰে লাইট ৱেইট। কাপোৰযোৰ গাত থকা যেনে নালাগিব, ইমানেই ছফ্ট হয় কাপোৰযোৰ। ধুনীয়া এযোৰ কাপোৰ। এইযোৰ কাপোৰ ল'ব পাৰিব মাত্ৰ 1200 টকাত। এইকেইটা হৈছে চাইড পাৰি। খুবেই সুন্দৰ হয়। গোটেই গাতে চিলভাৰ গুণাৰে ফুলৰ কামখিনি কৰা আছে ধুনীয়াকৈ। ঘন ঘনকৈ বুটাৰ কাম কৰা আছে। খুবেই সুন্দৰ কাপোৰযোৰ। এইখন হৈছে ইয়াৰে মেখেলা। চাওকচোন খুবেই সুন্দৰ হয়। এইটো হৈছে ইয়াৰে ব্লাউজৰ পিচ। আছে ইয়াৰে কেইবাটাও কালাৰ। মই আজি এইযোৰে দেখালোঁ। আজিলৈ ভিডিঅ'টো ইমানতে সামৰোঁ। ধন্যবাদ।